সেমিনাৰ প্ৰথম কথাটো হ'ল আমি সকলোৱে জানো যোৱা ছেপ্টেম্বৰৰ 4 তাৰিখে MOSটো স্বাক্ষৰিত হৈছে। এই স্বাক্ষৰিত হোৱাৰ দিনাৰ পৰা ইয়াৰ বিৰোধিতা কৰিছে। গোটেই MOSটোৰ বিৰোধিতা নহয়, কিছুমান তাতকে কণ্টেনচিয়াছ যিটো ক্লজ আছে সেই ক্লজৰ বিৰোধিতা কৰিছে, সেইটো আমি চবে জানে। আৰু সেই বিৰোধিতাটো যিটো বিৰোধ কৰিছে সেই বিৰোধটো দমাই ৰাখিবলৈ কাউন্সিলেটো সেমিনাৰ পাতিছে, লিগেল লিউমিনাৰিজবিলাকক ইনভাইট কৰিছে। কিন্তু আমি সেই সেমিনাৰটো আমি পাৰ্টিচিপেট কৰা নাছিলোঁ। নকৰাৰ বহুত কথা আছে, বহুত কাৰণ আছে। আৰু আমি ভাবিলোঁ এই বিষয়টোৰ ওপৰত যিবিলাক ক্লজ আছে কণ্টেনচিয়াছ, পাৰ্টিকুলাৰলি 2.3 যিটো ক্লজ, সেই ক্লজটোৰ ওপৰত ইফালে 6 শিডিউলৰ প্ৰভিজন আৰু ইফালে ক্লজ 2ৰ যিটো প্ৰপজিশ্যন, সেই প্ৰপজিশ্যন দুইটা মিলাই পেলাই যোৱাকালি আমি পাতিছিলোঁ, সেমিনাৰটো পাতিছিলোঁ। সেমিনাৰত বিশেষকৈ গুৱাহাটী হাইকোৰ্টৰ ছিনিয়ৰ এডভোকেট মানস চৰণীয়া পাৰ্টিচিপেট কৰিছে আৰু আমাৰ লোকেল ডক্টৰ জয়ন্ত ৰম্পী, হলিৰাম তেৰাং, এক্স মিনিষ্টাৰ, এক্স MP এখেতসকলেও পাৰ্টিচিপেট কৰিছে, এখেতসকলে নিজৰ বক্তব্য ৰাখিছে। গতিকে যোৱাকালি সেমিনাৰটোত যিমান স্পিকাৰ আহিছে, স্পিকাৰে এটা কনচেনচাছ অপিনিয়ন দিছে। সেই অপিনিয়নটো হ'ল যিটো MOS স্বাক্ষৰিত হৈছে এই ক্লজটো, পাৰ্টিকুলাৰ যিবিলাক ক্লজ আছে সেই ক্লজটো 6 শিডিউলৰ বিৰোধী। ইটছ এগেইনষ্ট দ্য এছেঞ্চ, দ্য ভেৰি এছেঞ্চ, দ্য স্পিৰিট এণ্ড দ্য পাৰ্পছ অফ দ্য 6 শিডিউল। গতিকে সেইটো ক্লজ 2.3টো আপোনালোকে ৰিজেক্ট কৰিব লাগে বুলি তেখেতসকলে অপিনিয়নটো দি গৈছে। গতিকে আমি যোৱাকালি সিদ্ধান্ত লৈছোঁ, এটা মাত্ৰ সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্তৰ ভিতৰতে আমি কি কাম কৰিম সেইটো আমি কৰিছোঁ। প্ৰথম কথাটো হ'ল আমি পাব্লিক অপিনিয়নটো বিল্ড আপ কৰিম এগেইনষ্ট দ্য ক্লজ 2.3 অফ দি MOS। সেইটো প্ৰথম কথা। তাৰ কাৰণে আমি ছিৰিজ অফ প্ৰগ্ৰেম আমি চক আউট কৰিম আৰু সেইটো আমি কেৰি কৰিম। দ্বিতীয়টো হ'ল CM, আমাৰ কাৰ্বি আংলং CMক আমি আপিল কৰিবলৈ এটা সিদ্ধান্ত লোৱা হৈছে। তেখেতে অল পাৰ্টি মিট এটা মাতিব লাগে, অতি শীঘ্ৰে অল পাৰ্টি মিটিং কল কৰিব লাগে। তাতে এই গোটেইবিলাক কথা আলোচনা কৰি বিষয়টো সোনকালে ৰিজল্ভ কৰিবলৈ তেখেতে পদক্ষেপ ল'ব লাগে। তাৰ দ্বিতীয়টো হ'ল যিহেতু আমাৰ ইয়াত এখন চৰকাৰ আছে, লোকেল ছেল্ফ গভৰ্ণমেণ্ট কাউন্সিলটো লোকেল ছেল্ফ গভৰ্ণমেণ্ট, গতিকে আমি স্পিকাৰক আমি আপিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু সেই এপিলটো তেখেতে ইমাৰ্জেঞ্চি এটা স্পেচিয়েল ছেশ্যন কল কৰিব লাগে, স্পেচিয়েল টু ডিছকাছ অল দি কণ্টেনচিয়াছ ক্লজেছ অফ দি MOS, যাতে বিষয়টো যাতে গোটেই ছিটুৱেশ্যনটো বেয়া ফালে নাযায়গৈ। তাৰপিছত আমি গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, ইণ্ডিয়া গভৰ্ণমেণ্ট, এই দুইটা গভৰ্ণমেণ্টকো আমি আপিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু সেই আপিলটো এনেকুৱা হ'ব, যিমান ষ্টেক হোল্ডাৰ্ছ আছে, যিমান ট্ৰাইবেল, নন ট্ৰাইবেল যিমান অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যনবিলাকক, ট্ৰাইবেল অৰ্গেনাইজেশ্যন যিমান আছে সেইবিলাকক ষ্টেক হোল্ডাৰ্ছ হ'লে, ইয়াতে ষ্টেক হোল্ডাৰ্ছৰ ভিতৰত আছে কাছকম আছে, ঠিক তেনেকুৱা আৰু বাকী পলিটিকেল পাৰ্টি থাকিব, ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক থাকিব। সেইসকলক মাতি পেলাই আলোচনালৈ মাতিব লাগে, যাতে এটা গ্ৰহণযোগ্য এটা সমাধান উলিয়াব পৰা যায়। নহ'লে কি হ'ব, এইটো আমাৰ কাৰণেও এইটো হ'ল জীৱন মৰণৰ নিচিনা হৈ গৈছে। পলিটিকেলি যদি এই 2.3 ক্লজটো যদি ইমপ্লিমেণ্ট কৰে, তেতিয়াহ'লে পলিটিকেলি আমি যিবিলাক হিলছ ট্ৰাইব প্ৰপাৰ আছে, সেই হিলছ ট্ৰাইব প্ৰপাৰ ইয়াত আমাৰ নিজৰ হোমলেণ্ডতে আমাৰ স্থান নাইকিয়া হৈ যাব। এইকেইটাই হ'ল আমাৰ যোৱাকালি ছেমিনাৰত লোৱা সিদ্ধান্ত।